নমস্কাৰ, মই ছয়দা ৰাণীমণি কাজী। আজি আপোনালোকলৈ মই বেছি কথা নকওঁ, নাজানো, কিন্তু কথাখিনি যদি দীঘল হৈও যাব পাৰে, কথাখিনি কিন্তু আপোনালোকে শুনিব। মই যে আমি সকলোৱে দেখিছোঁ যে যোৰহাটৰ পিতা পুত্ৰৰ কথোপকথন ফোন কল যোগে আমি শুনিছোঁ। তাৰপিছত ক্লিয়াৰিফিকেশ্যনখিনিও আমি অকণমান শুনিছোঁ। আমি পাব্লিকবিলাকে কি গম পাইছেনে, আমি পটককৈ মানুহক জাজ কৰোঁ। আমাৰ এইটো এটা বিৰাট ডাঙৰ বেয়া গুণ বুলিয়ে কওঁ মই, মোৰো আছে। তাৰ ভিতৰত আপোনাৰ নাই, মোৰ নাই, কাৰোবাৰ নাই, সেইটো বেলেগ কথা। কিন্তু এটা পোষ্টত আমি মানুহক জাজ কৰি দিওঁ। যি কি নহওক, আমি ফোন যোগেদি যিখিনি শুনিছিলোঁ, মই সেইখিনি কোনোবা হয়তো এনেকুৱা আছে যে ফোন যোগে কথোপকথনখিনি শুনা নাই। যদিহে শুনা নাই, ভিডিঅ'টো চোৱা নাই, তেখেতসকলৰ কাৰণে মই প্ৰথমখিনি কৈছোঁ যে এজন পুত্ৰক এজন বাপেকে ফোন কৰিছে যে বাপেকজনে বেডত আছে, অসুস্থ অৱস্থাত। এতিয়া বৰ্তমান তেখেত এক্সপায়াৰ হৈ গৈছে বুলি গম পাইছোঁ, কিন্তু তেখেতে য'তে আছে সুখত থাকক। তেখেত যিহেতু এগৰাকী মানুহ আছিলে, তেখেতৰ বিষয়ে মই নাজানো, তেখেতৰ পুতেকৰ বিষয়েও নাজানো, মই তেখেতৰ পৰিয়ালৰ বিষয়ে মই নাজানো। কিন্তু ফোন কল যোগে যিটো এটা পোষ্ট ভাইৰেল হৈছিলে, যিটো অডিঅ' কল যিটো আমি শুনিবলৈ পাইছিলোঁ, পুতেকজনৰ, আপোনালোকক শ্বৰ্টকৈ কওঁ, পুতেকজন এজন ডক্তৰ হৈছে পেছাত, আৰু তেখেতৰ বাপেক অকলে থাকে। বাপেকে পুতেকক চাব বিচাৰিছে, ফোন কৰিছে আদাৰ বেলেগৰ এটা ফোনেৰে, কাৰণ কিয় বাপেকৰ ফোনটো হয়তো কিবা এটা কাৰণত বিজি আছে বুলি কৈছে, বেলেগৰ ফোনেদি তেখেতে চিনাকি দিছে যে মই পাপা বুলি। কিন্তু আমি অডিঅ'টোত যেতিয়া শুনিছোঁ যে তেখেতে পাপা বুলি চিনাকি দিয়াৰ পিছত পুত্ৰজনৰ ৰিয়েকশ্যনটো কওকচোন বুলি, যেন আমি এজ এ পেচেণ্ট হিচাপে ৰিয়েক্ট কৰিছে তেখেতে। মই বুজিছোঁ সেইখিনি, যে আপুনি আগতে কথাখিনি কওকচোন বুলি। এতিয়া কথা হ'ল, আমি যেতিয়া আমাৰ সন্তানবিলাকক জন্ম দিওঁ, আমাৰ যেতিয়া বিবাহ হয়, আমি যেতিয়া বিবাহ পাশত আবদ্ধ হওঁ, প্ৰেম যোগে হওক বা আমাৰ ঘৰৰ সকলোৰে মততেই হওক, সমজুৱাভাৱে হওক, আমি বিয়া এখন হৈ এঘৰ মানুহৰ ঘৰলৈ গুচি যাওঁ বা এজন মানুহৰ ঘৰলৈ গুচি যাওঁ। তো কি হয়, কিছুমানে বিয়াৰ পিছত অকল মতা মানুহ বুলিয়ে নকওঁ, অকল মাইকী মানুহ বুলিয়ে নকওঁ, কিছুমান মানুহৰ সাংসাৰিক জীৱনৰ যোগ্যতা নাথাকে।